সো হে গাইজ হোৱাটছআপ গাইজ আপোনালোক কেনেকুৱা আছে বন্ধুসকল আশা কৰোঁ আপোনালোক সকলোৱে কুশলে মংগলে আছে আপোনালোক সকলোৰে খুবেই ভাল তো বন্ধুসকল আজিৰ যিটো টপিক হৈছে আজিৰ যিটো টপিক বা আজিৰ যিটো বিষয় সেইটো হৈছে খুবেই গুৰুত্বপূৰ্ণ বিষয় বিশেষকৈ ছোৱালীসকলৰ কাৰণে যদি কোনো ছোৱালী ফিমেল চাই আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বন্ধুসকল আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ শেষলৈকে যদি চাই তেতিয়াহে কথাবোৰ ভালদৰে বুজি পাব বৰ্তমান এই ঘটনাটো বা এই বিষয়বোৰ বহুতেই প্ৰচলিত বা বহুতেই চৰ্চাত হৈ আছে যে এই বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হোৱা আৰু তাৰপিছত ব্ৰেকআপ হোৱা তাৰপিছত আপুনি কষ্ট পোৱা তাৰপিছত সেই কষ্টৰ পৰা কেনেকৈ উঠিব পাৰি সেই বেদনাৰ পৰা কেনেকৈ উঠিব পাৰি তো এই বিষয়টোৰ ওপৰত আজি আমি কথা পাতিম বা এই বিষয়টোৰ ওপৰত আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এইটো এটা খুবেই কমন কথা হৈ গৈছে বা কমন এটা বিষয় হৈ গৈছে ঠিক আছে তো কমন বিষয়টো কেনেকৈ আনকমন কৰিব পাৰি সেইটো অলপমান চেষ্টা কৰোঁ আহক আজি বন্ধুসকল মোৰ মতে গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড শব্দটোৱে বেয়া বেছিভাগ ক্ষেত্ৰত গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড শব্দটোৱে কেৱল দুখ আৰু কষ্ট আৰু তাৰপিছত ব্ৰেকআপ হোৱাৰ বাহিৰে আৰু একোৱেই নহয় এইটো মোৰ ধাৰণা বা মোৰ মন্তব্য ঠিক আছে কিন্তু বন্ধুসকল এটা কথা কম যদি আপুনি কাৰোবাক যদি আপুনি ভালে পায় ন তেতিয়াহ'লে একেবাৰে লাইফ টাইমৰ কাৰণে ভাবি লওক আৰু সেই মানুহজনক জীৱনসংগী ৰূপত চাব বিচাৰক